নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই আজি আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি এটা বস্তু বনাম। কি বস্তু বনাওঁ আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। খোৱা বস্তু, ভাল বস্তু। ময়দা, অকল ময়দা হ'লে হৈ যাব। পানী দি ময়দাখিনি মঠিলে হৈ যাব। ঢাক মাৰি দিছোঁ, অলপ সময় ঢাকি থ'ম। এয়া তেল ঢালিছোঁ, ৰিফাইন তেল। তেলত ফ্ৰাই কৰিম এতিয়া। তেলখিনি গৰম হ'ব লাগিব, বহুত বেছি নহয়। এয়া কটা হৈ গ'ল। এয়া লাষ্ট ভণ্টি কাটি আছে। এতিয়া কেৰাহীত দিম দিয়া। অলপ মই ইয়াত পানী দি দিছোঁ। গাইজ, আপোনালোকে চাই আছে কেনেকৈ খুৰমা বনালোঁ। আমাৰ এতিয়া বনাই হৈ গ'ল। আমি এতিয়া চাহৰ লগত খাবলৈ লৈছোঁ। এই দুজনী ভণ্টিহঁতকো খাবলৈ মাতিছোঁ। মই এই কেঁচুৱা ল'ৰালৈ বনাইছোঁ, দেখিছে? আপোনালোকেও বনাই খাই চাব দেই, কেনেকুৱা লাগে এইখিনি।